বাঘসেনাৰ নেতা ইউনুছ তামুলীক আটক হোজাইৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে তামুলীক বৰ্তমান হোজাই জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰখা হৈছে ইউনুছ তামুলীক নিশা শিৱসাগৰৰ আৰক্ষীক সমজাই দিব হোজাই আৰক্ষীয়ে সাংগঠনিক কামত হোজাইলৈ আহিছিল তামুলী ব্যুৰো ৰিপৰ্ট এণ্ড টাইম মানে কিলা ভাগ কৰিছে কি কম আপোনাৰ ক'ৰ পৰা ধৰিলে আমাৰ হোটেলৰ পাছ ক'ৰ হোটেলত আছিলে আপুনি এখন কি আছিলে বৰলুইত বৰলুইত মানে হোজাই বুজাই তাৰপৰা কোনে উঠাই আনিছে ক্ৰাইম আপোনাক ব্ৰাঞ্চৰ এটা দলে আপোনাক উঠাই আনিছে হয় এতিয়া আপোনাক হোজাই এছ পি অফিচত ৰাখিছে হয় এতিয়া কিবা এটা সুধিব বুলি কৈছে চাই লওঁ বাকী পৰ্যায়ত কি হয় এইবিলাক থাকেই আৰু সংগ্ৰাম কৰিলেতো এইটো আৰু পুলিচৰ লগত সহযোগিতাও কৰিব লাগিব কেতিয়াবা বিৰোধিতাও কৰিব লাগিব আপুনি হোজাই অহাৰ কাৰণ মানে কি কাম আছিল কাৰণ দল সংগঠনৰ আমি মোৰ দলৰ সাংগঠনিক দিশৰ বাবে আহিছিলোঁ সেইকাৰণে আহিছিল হয় আকৌ লগ পাম